জীৱনটো এখন কিতাপৰ দৰে, কিন্তু এটা কথা কেতিয়াবা ভাবিছানে? এই কিতাপখনৰ শেষৰ পৃষ্ঠাটো কেতিয়া আহিব আৰু জীৱন নাটকৰ যৱনিকা কেতিয়া পৰিব? আমি নাজানো, সেয়েহে প্ৰতিটোৰ পৃষ্ঠা সযতনে লিখি যাব লাগে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ আছাম ইনস্পায়াৰ চেনেলটোলৈ আন্তৰিক স্বাগতম। আজিৰ কথাখিনি হয়তো আপোনাৰ জীৱনৰ লগত মিলি যাব, কাৰণ জীৱনটো সঁচাকৈ এখন কিতাপৰ দৰে। প্ৰতিদিনে এটা নতুন পৃষ্ঠা, আৰু প্ৰতিটো পৃষ্ঠাই আমাক কিবা নহয় কিবা শিকাই যায়। জীৱনটো এখন কিতাপৰ দৰে, প্ৰতিটো দিনে এটা নতুন পৃষ্ঠা, প্ৰতিটো মাহে এটা নতুন অধ্যায়, আৰু প্ৰতিটো বছৰে যেন এখন নতুন ধাৰাবাহিক। কেতিয়াবা সেই কিতাপৰ পৃষ্ঠাবোৰত হাঁহিৰ কাহিনী লিখা হয়, আকৌ কেতিয়াবা চকুৰ পানীৰে কিছুমান শব্দ লিখা হৈ যায়। কিছুমান মানুহ আমাৰ জীৱনৰ কিতাপখনত অলপ সময়ৰ বাবে আহে, কিন্তু তেওঁলোকে এৰি যোৱা স্মৃতিবোৰ